নমস্কাৰ, মই মোৰ ইউটিউব চেনেল চুঞ্জলি হাফচলি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকৰ মাজতে খুব ধুনীয়া ধুনীয়া আজি অসমীয়া গহনা লৈ আহিছোঁ। যোনখিনি অসমীয়া গহনা লৈ আহিছোঁ সেইখিনি চাম। তাৰ আগতে মোৰ চেনেলত যোনসকলে ভিজিট কৰিছে প্লিজ লাইক, ছাবস্ক্ৰাইব এণ্ড কাষত থকা বেল আইকনটো দবাই দিব। নেক্সট যোনখিনি ভিডিঅ' আছে সেই ভিডিঅ'খিনি আপোনালোকে পাবলৈ। ঠিক আছে, যোনখিনি অসমীয়া গহনা মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সেইখিনি চাওঁ আহক। প্ৰথম খুব ধুনীয়া ব্ৰাইডেল ছেট এটা লৈ আহিছোঁ। এনেকুৱা ধৰণৰ ব্ৰাইডেল ছেট, বিশেষকৈ খুবেই ডাঙৰ হয় জাপিটো। ইয়াৰ প্ৰাইচ হৈছে 800 হয়। বিশেষকৈ আপোনালোকৰ যদি পচন্দৰ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। ইয়াৰ প্ৰাইচ হৈছে 800 টকা। ইয়াৰ ইয়েৰিংছো হেঙিঙত থাকিব। তাৰপিছতে খুব ধুনীয়া ঢোলবিৰি লৈ আহিছোঁ। কপাৰৰ ঢোলবিৰি হয়, এনেকুৱা ধৰণৰ ঢোলবিৰি থাকিব। ইয়াৰ ফুলিযোৰ হেঙিঙত থাকিব। ইয়াৰ ফুলিযোৰ এনেকুৱা ধৰণৰ হ'ব, খুব ধুনীয়া হয়, কপাৰৰ হয়। আপোনালোকে 1 year ৱাৰেণ্টি পাব। এনেকুৱা ধৰণৰ হয়। বিশেষকৈ আপোনালোকৰ যদি পচন্দৰ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। ইয়াৰ প্ৰাইচ হৈছে 1300 টকা। 1300 টকা। যদি আপোনালোকৰ পচন্দৰ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। তাৰপিছতে খুব ধুনীয়া ঢোলবিৰি হয়, গ্ৰীণ কালাৰ হয়। এইটো মটৰমণি চেইনত থাকিব। এনেকুৱা ধৰণৰ ঢোলবিৰি থাকিব। আপোনালোকৰ যদি টাৰ্চেলত প্ৰয়োজন আছে টাৰ্চেলো ল'ব পাৰিব। ইয়াৰ প্ৰাইচ চেম হ'ব, 1300 টকা। ইয়াৰ ইয়েৰিংছ হেঙিঙত থাকিব। এনেকুৱা ধৰণৰ হেঙিং থাকিব। আপোনালোকৰ যদি পচন্দৰ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। ইয়াৰ প্ৰাইচ হৈছে 1300 টকা। তাৰপিছতে খুব ধুনীয়া গলপতা যিহেতু লৈ আহিছোঁ। এইটো ইয়াৰ ইয়েৰিংযোৰ টপত থাকিব। এনেকুৱা ধৰণৰ থাকিব। আপোনালোকৰ যদি পচন্দৰ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। ইয়াৰ প্ৰাইচ হৈছে 300। ইয়াৰ প্ৰাইচ হৈছে 300। আপোনালোকৰ যদি পচন্দৰ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। তাৰপিছতে আপোনালোকৰ মাজলৈ খুব ধুনীয়া এটা ফিংগাৰিং আপোনাক দেখাওঁ। আজি খুব কম প্ৰাইচতে দিছোঁ। এনেকুৱা ধৰণৰ ফিংগাৰিং হ'ব, কপাৰৰ হয়, ফ্ৰী চাইজ হয়। ইয়াৰ প্ৰাইচ হৈছে 280। আপোনালোকৰ যদি পচন্দৰ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। 280 ইয়াৰ প্ৰাইচ। লাষ্ট আপোনাৰ ছিংগল চেইন হয়। আপোনালোকৰ বিশেষকৈ খুবেই ভাল পাব আপোনালোকে ৰাফ ইউজ কৰিবলৈ। এনেকুৱা ধৰণৰ চেইন থাকিব, লং থাকিব। ইয়াৰ প্ৰাইচ হৈছে 350। আপোনালোকৰ 6 month ৱাৰেণ্টি থাকিব। আপোনালোকৰ যদি পচন্দৰ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব। যদি আপোনালোকে বিশেষকৈ লকেট যদি বিচাৰে, আপোনালোকৰ লকেট যদি লয় তেতিয়া অকণ প্ৰাইচটো বেছি হ'ব। কিন্তু আপোনালোকে যদি লকেট নোলোৱাকৈ যদি লয় 6 month ৱাৰেণ্টি থাকিব। ইয়াৰ প্ৰাইচ হৈছে 350। আপোনালোকৰ যদি পচন্দৰ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। ঠিক আছে, যোনখিনি জুৱেলাৰী মই আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ সেইখিনি দেখালোঁ। যিহেতু ভিডিঅ'টোৰ পৰা বিদায় ল'ব লাগিব। বিদায় লোৱাৰ বাবে যোনসকল মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ লাইক, ছাবস্ক্ৰাইব, কাষত থকা বেল আইকনটো দবাই দিব। নেক্সট যোনখিনি ভিডিঅ' আছে সেই ভিডিঅ'খিনি আপোনালোকৰ মাজলৈ পাবলৈ। ঠিক আছে, ভিডিঅ'টোৰ পৰা বিদায় লওঁ। তাৰ আগতে সকলোকে জনাইছোঁ নমস্কাৰ, ধন্যবাদ।